নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ লাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি আছে 11 জুলাই এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি পৰিছে এটি বিগ ব্ৰেকিং নিউজ অসমৰ 9খন জিলাত অগ্নিবীৰৰ পৰীক্ষা অসমৰ 9খন জিলাৰ পৰা আৰম্ভ হ'ব অগ্নিবীৰৰ নিযুক্তি প্ৰক্ৰিয়া অগ্নিবীৰৰ পদৰ বাবে আজিয়ে আবেদন কৰক ভাৰতীয় সেনাত নিযুক্তি লাভ কৰিব যুৱক যুৱতীয়ে ভাৰতীয় সেনাৰ তৰফৰ পৰা বিচৰা হৈছে আবেদন 9 জিলা ক্ৰমে যোৰহাট মাজুলী তিনিচুকীয়া চৰাইদেউ ধেমাজি ডিব্ৰুগড় গোলাঘাট উত্তৰ লখিমপুৰ শিৱসাগৰৰ পৰা আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ 12ৰ ভিতৰত 14 জনক গুলিয়াই হত্যা নিৰ্বিচাৰ গুলি চালনা কৰি হত্যা 14 জনক 12ৰ ভিতৰত নিৰ্বিচাৰ গুলি চালনা দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত সংঘটিত হৈছে এই ঘটনা বাছেৰে আইছি দুৰ্বৃত্তৰ দল প্ৰথমে 12ৰ গাৰ্ডক গুলিয়াই বন্দুকধাৰীয়ে হঠাৎ দুৰ্বৃত্তৰ দলে 12ত উপস্থিত হৈ আৰম্ভ কৰে নিৰ্বিচাৰ গুলি চালনা কৰি হত্যা 14 জনক ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ ভয়ংকৰ পথ দুৰ্ঘটনা দোখাৱত বাগৰি পৰিল সুইফট ডিজাৰ দৰঙৰ বেছিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী সুইফট ডিজায়াৰ দোখাৱত বাগৰি পৰিল লালপুৰৰ পৰা দলগাঁও গৈ থকা অৱস্থাতে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা গুৰুতৰভাৱে আহত 3জনকৈ লোক ততাতীয়াকৈ তেওঁলোকক হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ প্ৰায় 43 লাখ লোকৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিলে ধন 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন ৰাজ্যৰ 20 লাখৰো অধিক মহিলাই লাভ কৰিলে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধ লোকলৈ শ্বহীদ কুহল কোঁৱৰ বৃদ্ধ পেঞ্চন বিধৱা মহিলাই লাভ কৰিব ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেঞ্চন দিব্যাংগজনে লাভ কৰিলে দীনদয়াল দিব্যাংগজন সাহায্য আৰ্থজনৰ বাবে অসম চৰকাৰৰ এক যুগান্তকাৰী পদক্ষেপ এনেদৰে বিভিন্ন খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ